নমস্কাৰ। আজি মই মুৰ্গীৰ আচাৰ বনাবলৈ ওলাইছোঁ আৰু মুৰ্গীৰ আচাৰখিনি বনাবৰ কাৰণে মই প্ৰথমতে 1 কিলো বনলেছ মুৰ্গী লৈ লৈছোঁ আৰু মই এনেকৈ সৰু সৰু পিচ কৰি কাটি উলিয়াইছোঁ। আৰু ইয়াত মই অকণমান নিমখ আৰু আদা নহৰুৰ পেষ্ট সানি একেলগে 1 ঘণ্টামান মই ফ্ৰিজত ৰাখি থৈছিলোঁ আৰু এইটো মই এতিয়া আচাৰ বনাবলৈ ইউজ কৰিম। আচাৰখিনি বনাবলৈ মই এটা ডাঙৰ কেৰাহী পাতি দিছোঁ। কেৰাহীটো অকণমান গৰম হ'বলৈ দিছোঁ। আমাৰ কেৰাহীটো গৰম হৈ আহিছে, চ' আমি এতিয়া ইয়াতে মাষ্টাৰ্ড অইল ঢালি দিম। যিহেতু আমি আচাৰ বনাই আছোঁ, আমাক সৰহকৈ মাষ্টাৰ্ড অইল লাগিব। আমাৰ তেলখিনি গৰম হৈ আহিছে। এতিয়া মই ইয়াতে অকণমান হিং এড কৰিম। বেছি নহয়, জাষ্ট ইমানখিনি। ইমানখিনিমান মই 5 ফোৰণ দি আছোঁ আৰু অলপমান দিছোঁ। কেইটামান ক্ল'ভছ দিছোঁ, লং বুলিও কয়। ইয়াত মই এতিয়া আদা নহৰু পেষ্ট ঢালি দিছোঁ, 2 চামুচ দিছোঁ। হালধি দিছোঁ আধা চামুচ। জিৰা ধনিয়াৰ গুড়া একেলগে মিলাই দিছোঁ 1 চামুচ। যিহেতু আমি আচাৰ বনাই আছোঁ, অকণমান ৰঙা জলকীয়া দি আছোঁ বেছিকৈ। 1 চামুচ ব্লেক পেপাৰ ইউজ কৰিছোঁ। কেইটামান শুকান জলকীয়া ভাঙি দিছোঁ। মছলাখিনি ভালকৈ লৰাই মিক্স কৰিম আমি এতিয়া। এতিয়া মই ইয়াতে চিকেনখিনি ঢালি দিম। ভালকৈ মাংসখিনি মছলাৰ লগত মিলাই দিম। চিকেনখিনি আমি এতিয়া লৰাই ভাজি আছোঁ। মই এতিয়া সল্ট এড কৰি আছোঁ ইয়াতে। যিহেতু আমি আচাৰ বনাই আছোঁ, অকণমান সৰহকৈ সল্ট দিছোঁ। লগতে অকণমান মই চেনিও দিছোঁ, খট্টা মিঠা টেষ্ট। মাজে মাজে লৰাই দিলে হ'ল, তলত আকৌ লাগি যাব পাৰে। এতিয়া মই ইয়াতে অকণমান কেঁচা জলকীয়া কাটি থৈছিলোঁ সৰু সৰুকৈ, সেইখিনি ঢালি দিছোঁ।
আচাৰত অলপমান চটপটা টেষ্ট আনিবলৈ মই 1 চামুচ চাট মছলা ঢালি দিছোঁ। মিক্স কৰি দিওঁ ভালকৈ। আমাৰ চিকেনখিনি অলমষ্ট সিজি গৈছে। চ' এইটো ষ্টেজত মই অকণমান ইয়াক ভিনেগাৰ এড কৰিম। ভিনেগাৰ আমি সদায় লাষ্টত এড কৰোঁ। আমাৰ আচাৰ ৰেডি। এতিয়া মই ফ্লেম বন্ধ কৰিম আৰু ইয়াক ঠাণ্ডা কৰি কাঁচৰ বৈয়ামত ভৰাই থৈ দিম। আপোনালোকেও কাঁচৰ বৈয়ামত তেনেকৈ ভৰাই আচাৰ বনাই থ'ব পাৰে। চিকেনৰ আচাৰ বনাবলৈ একেবাৰেই সময় নালাগে। আপোনালোকে দেখিলেই অতি কম সময়ৰ ভিতৰত আমি আচাৰ বনাই পেলালোঁ। চ' আপোনালোকে আচাৰ বনাওক, খাওক আৰু আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰক। আৰু নতুন নতুন ৰেচিপি পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।